কি খবৰ আপোনালোকৰ ষ্টাৰ চেনেলটো সকলোকে বনাব স্বাগতম জনাইছোঁ। আজি আমি যাবলৈ আছোঁ আমাৰ ওচৰতে হৈছে মহাবিষ্ণু যজ্ঞলৈ। ভাবিলে আপোনালোকক অকণমান দেখুৱাম গোটেই পূজাখিনিনো কি কি কৰিছোঁ কেনেকুৱা ধৰণৰ ভাবি কিনে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো একেলগে চাই থাকিব। আমি গৈ আছোঁ, মা আৰু মই আহিছোঁ বাৰু। আৰু আমাৰ ওচৰতে হয়, খোজকাঢ়িও যাব পাৰি, তথাপিও পেহাহঁতে লগ ধৰিলে সেইকাৰণে আমি গাড়ীতে আহি গ'লোঁ। আৰু এয়া আমি চাকি ধূপখিনি কিনি ল'লোঁ আৰু আমি এয়া চাকি ধূপ জ্বলাই ইয়াতে অলপমান বহি আছোঁ। আৰু দেখিছেনে ইমান মানুহ আহিছে। এয়া বনোৱা আহতি হৈ আছে। সকলে মহাবিষ্ণুক অন্তৰেৰে ভাবক আৰু আয়তীসকলে উৰুলি দিয়ক। আৰু এয়া হৈছে মন্দিৰটো, দেখিছেনে এই ভিতৰত ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। এয়া বহুত গৰম পৰিছে কাৰণে এটা আইচক্ৰীম লৈ লৈছোঁ। এইটো আইচক্ৰীম মোৰ ফেভৰেট হয়, সেইকাৰণে পাওঁতে খাবলৈ লৈ লৈছোঁ। আৰু ভিডিঅ'টো আজি ইয়াতে শেষ কৰিছোঁ আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব। তো আজিলৈ বাই বাই।